ভয়ানক বানপানী হ'ল। বানপানীৰ কাৰণে মোৰ ভোট জলকীয়া 35 ডালমান আছিল। 35 ডালৰ বৰ্তমান 8 ডাল বাচি আছে। এতিয়া সেইকেইডালক আধাৰৰ প্ৰয়োজন, খাদ্যৰ প্ৰয়োজন। তাৰ কাৰণে মই এনজাইম ঘৰতে প্ৰস্তুত কৰিম আৰু কেনেকৈ দিম সম্পূৰ্ণ ভিডিঅ'টো চাওক, শেষলৈকে চাব। তাৰ কাৰণে মই এটা খালী টেমা লৈছোঁ, পানী ভৰাই লৈছোঁ 1.5 লিটাৰ। তাতে চাফাত মিহলি কৰি দিছোঁ, শুকান চাফাত। ভালদৰে ঢাকনিখন মাৰি দিছোঁ যাতে হাৱা নোসোমায়। আৰু এটা সৰু টেমা লৈছোঁ, তাতেও পানী ভৰাই লৈছোঁ প্ৰায় 750 ml মান, 750 ml মান। সম্পূৰ্ণকৈ নহয় কাৰণ গেছ সৃষ্টি হ'ব, সেইকাৰণে সম্পূৰ্ণ পানী দিব নোৱাৰি। তাতে আৰু মই পেলনীয়া যিখিনি আমাৰ ঘৰৰ শাক পাচলিৰ জাবৰ আছে, অৰ্থাৎ আলুৰ বাকলি হওক, কলৰ বাকলি হওক, সেইবোৰ আমাৰ চব্জি বনোৱাতে ব্যৱহাৰ হয়। যিখিনি পেলনীয়া বস্তু এইখিনি গৰুও খাব পাৰে, গৰুক ইয়াৰ পিছত দিম। এইখিনি কামত আহিব গছৰ খাদ্য হিচাপে। মই পানীত মিহলি কৰি দিছোঁ। ভালদৰে আৰু সাপৰখন মাৰি দিছোঁ, ঢাকনিখন মাৰি দিছোঁ। প্ৰায় 24 ঘণ্টাৰ কাৰণে মই বন্ধ কোঠা এটাত, অৰ্থাৎ মোৰ এটা আলমাৰি আছে, তাত পোহৰ নোসোমাই প্ৰায় 24 ঘণ্টাৰ কাৰণে টেমা দুটা ৰাখি দিম। ইয়াৰ বৰ্তমান চাহপাতৰ টেমাটোৰ ৰং আহি গৈছে চাহপাতৰ, আৰু কালাৰ চেঞ্জ হ'ব। ভালদৰে মই আন্ধাৰ কোঠাত ৰাখি থৈ দিছোঁ যাতে পোহৰৰ কোনো প্ৰৱেশ নঘটে। প্ৰায় 24 ঘণ্টাৰ পিছত মই টেমা দুটা ওলাই আনিছোঁ। চাহপাতৰটো চব পূৰা ৰং আহি গৈছে আৰু এইটোৰো ৰং আহিছে। এটা বাল্টিং লৈছোঁ আৰু তাৰে ওপৰত এখন চেকনি দিছোঁ যাতে চাহপাতখিনি সলকি নাযায়। আলুৰ বাকলি থোৱা টেমাটো এইটো চক, ৰং কি ধুনীয়া খেলেনীয়া হৈছে, এনেকুৱা হ'ব লাগে। আৰু চাহপাতৰ টেমাটোৰ ৰং এনেকুৱা হ'ব লাগে, চাহপাতৰ ৰংটো সম্পূৰ্ণ ফুটি উঠিব লাগে। এতিয়া ৰেডি হয় এনজাইমটো, উঠেচকখিনি। এতিয়া এনজাইমখিনি অৰ্থাৎ উঠেচকখিনি এখন চেকনি হয় বাল্টিঙত লৈ লৈছোঁ চেকি। দুখিনিয়ে এই যিখিনি চাহপাত চেকনিত ৰৈছে, যিখিনি চব্জিৰ বাকলি চেকনিখনত ৰৈছে, সেইখিনি বৰ্তমান এতিয়া গৰুৰ খাদ্য বা ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হ'ব। গছৰ এনজাইম প্ৰস্তুত কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হ'ল আৰু গৰুৰ খাদ্যৰ কাৰণেও এইখিনি বৰ্তমান গৰুৰ কাৰণেও কাম আহিব, গৰুৱে খাব পাৰিব। উঠেচকখিনি অৰ্থাৎ এনজাইমখিনি এটা বাল্টিঙত লোৱা হ'ল। এই বাল্টিংটোৰ পৰা চাহপাতৰ পানীত থকা টেমাটোত লোৱা হ'ল। দুখিনি একেলগে মিক্স কৰা হৈছে, মিহলি কৰা হৈছে। বগা টেমাটোত লোৱাৰ একমাত্ৰ উদ্দেশ্য হ'ল আপোনালোকক দেখুওৱা। চাওক, চাহপাতৰ ৰংটো বেছিকৈ আহি গৈছে আৰু খেলনীয়া ৰংখিনিও একেলগে লগ হৈ ৰেডি। বৰ্তমান জ্বালাৰ পুলিটো বৰ্তমান চাইৰ সৈতে অলপ খচৰি দিয়া গৈছে। এনেকুৱা 8 ডাল জ্বালা আছে, ভোট জলকীয়া আছে। খান্দি লৈ পেলাই তাৰে চাইডে আৰু গছত পানী পৰিলেও কথা নাই, এনজাইমখিনি পৰিলেও কথা নাই। চাৰিওভাগে দিছোঁ 2 গিলাচকৈ, প্ৰায় 250 ml কৈ, 250 ml কৈ দিয়া গৈছে প্ৰতিডাল গাছতে। গুৰটো এইখিনি বৰষুণৰ কাৰণে একদম মানে হেৰি হৈ গৈছে, জাপ খাই গৈছে, মাটিটো পিট খাই গৈছে, সেইকাৰণে মাটিটো অলপ খচৰি দিয়া গৈছে। মাৰি এডালেও দিব পাৰে, আপোনালোকৰ খন্তি আছে যদি সেনেকৈ দিব পাৰে। মই
কটাৰীৰ সহায়ত দিছোঁ। দি তাত মই এনজাইম দিম, উঠেচকখিনি দিম। একদম কাম আহে এই উঠেচক, ঘৰতে আপোনালোকে প্ৰস্তুত কৰিব পাৰিব এতিয়া। এনেকৈ প্ৰস্তুত কৰি আপুনি গছৰ যত্ন ল'ব পাৰে। আৰু এনেকৈ মোৰ এটা বেলেগ জেগাত অলপ ওখ ঠাইত আৰু 6ডাল ভোট জলকীয়া আছে। বাকীবোৰতো মৰি গ'ল, একদম পানী উঠি গৈছে। তাত এইকেইডাল বাচি আছে, সেইকেইডালৰ পিছত ৰোৱা ভোট জলকীয়া। ফুলৰ পাতবোৰ কিছুমান বেয়া হৈ যোৱা পাতবোৰ মই গুচাই দিছোঁ, ছিঙি দিছোঁ হাতেদি। আপোনালোকেও দিব পাৰে যদি আপোনালোকৰ ভোট জলকীয়া আছে ঘৰত বা ভৱিষ্যতে ভোট জলকীয়াৰ খেতি কৰে। এনেকৈ বেয়া হৈ যোৱা পাতবোৰ হাতেৰে ছিঙি দিব। এইডালৰো আছে, এইডাল বাঢ়িব পৰা নাছিল, মই ভোট জলকীয়াৰ পাতবোৰ ছিঙি দিছোঁ, যিবিলাক বেয়া হৈ গৈছে পাত। আৰু ভোট জলকীয়াৰ পাত এনেকুৱাই অলপ যত্ন কৰিলে ভোট জলকীয়া ভাল। ভোট জলকীয়া সদায় যত্ন ল'ব লাগে, তেতিয়া ফল ভাল হয়। এই গুৰটো ভালদৰে মই খুচৰি দিছোঁ কটাৰীখনৰ সহায়ত। এতিয়া এই 6ডাল গছত 2ডালত অলৰেডি দিয়া হৈছে, 4ডালত দিব আছে। 2 গিলাচকৈ দি গৈছোঁ, অৰ্থাৎ 250 ml দি গৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, অৰ্থাৎ যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা অলপ মই দিব পাৰিছোঁ, আপোনালোকক কিবা অলপ দিব পাৰিছোঁ, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।